সকলোকে ৰাতিপুৱা প্ৰণাম কৰি মই এতিয়া ওলালোঁ ভিডিঅ' দেখুৱাম আপোনালোকক যে এটি স্কুলৰ বিষয়ে যে স্কুলখনত নতুনকৈ শিক্ষা আৰম্ভ কৰা হৈছে মানে মই শুভাৰম্ভণি কৰিব আজি 7 তাৰিখে এই গোটেই নিকেতনে পাঠদানৰ শুভাৰম্ভণি 2021 বৰ্ষৰ কাৰণে কৰা হ'ব। গতিকে আপোনালোকক মই দেখুৱাই আছোঁ আমাৰ নিকেতনখনত আমি কেনেকৈ সজাই পৰাই থৈছোঁ বা আমাৰ ছাত্ৰ ছাত্ৰী বা আমাৰ শিক্ষক কিমান আছে, আমাৰ ছাত্ৰ ছাত্ৰী কিমান আছে আপোনালোকক ভিডিঅ'ত দেখুৱাই আছোঁ। ভিডিঅ'তে আপোনালোকে শেষলৈকে চাই দিব বুলি মই আশা ৰাখিলোঁ। আৰু চন্দুবাৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন দবাই দিব, যদি ভাল পায় শ্বেয়াৰ কৰি দিব। স্কুল পালোঁহি, মই দেখুৱাই আছোঁ আমাৰ নিকেতনখনক। স্কুলৰ গেটৰ পৰা ফ্ৰণ্টৰ পৰা আপোনালোকে চাই থাকিব। তো শংকৰদেৱ নিকেতন দুৱাৰগাঁও, বৰ্তমান আমাৰ নিকেতনখনক দুৱাৰগাঁও বুলি কিছুমানে জনা নাযায়। আগতে আছিলে শংকৰদেৱ নিকেতন হালমৰা, বৰ্তমান নাম চেঞ্জ হৈছে। কালি আমি ধুনীয়াকৈ কালাৰিং কৰি ধুনীয়া এনেকৈ কৰি লৈছোঁ। ওপৰত এনেকৈ কাগজ চাগজ লগাই অলপ ধুনীয়া কৰি লৈছোঁ আৰু বন্দনা কৰাৰ আগতে কি কৰে, প্ৰাৰ্থনা কৰাৰ আগতে ধূপ ধূনা জ্বলাই ইয়াত ধুনীয়াকৈ প্ৰাৰ্থনা কৰাৰ পাছত আমাৰ কি কৰা হয়, পাঠ আৰম্ভ কৰা হয়। আৰু মই দেখুৱাব বিচাৰিছোঁ আপোনালোকক আমাৰ কাৰ্যালয় ইপিনে আছে আৰু এই ৱালত কিবা কিবি লিখা আছে, মহ লোকৰ বাণী, অমৃত বচন কিবা কিবি আৰু বন্দে মাতৰম যিবোৰ আৰু এনেকৈ লিখা আছে। আৰু দেখুৱাই আছোঁ আপোনালোকক আমাৰ নিকেতনখন এনেকুৱা। আমাৰ ৰঙানদী অঞ্চলৰ এই নিকেতনখন প্ৰথম। আমাৰ ৰঙানদী এৰিয়াৰ লখিমপুৰৰ বৃহত্তৰ অঞ্চল ৰঙানদী এৰিয়াৰ ৰঙানদী আমাৰ গাঁও পঞ্চায়তৰ প্ৰথমটো নিকেতন ইয়াত শুভাৰম্ভ কৰা হৈছে। 2010 চনত স্থাপিত কৰা হৈছিলে। মই ইয়াত থকা প্ৰায় 3 বছৰেই হ'ল নিকেতনখনত। ভাল লাগিল। আৰু নিকেতনৰ যিটো পৰিৱেশ বা নিকেতনৰ ছাত্ৰ ছাত্ৰীৰ যিটো প্ৰতিভাবোৰৰ পৰা মই নিকেতনখনৰ পৰা ওলাই যাব বিচৰা নাই। যিমান দিনে থাকোঁ ইয়াত সেৱা কৰি যাওঁ। গতিকে মই দেখুৱাইছোঁ আমাৰ এই নিকেতন। ইয়াত কমচে কম 14 গৰাকী আচাৰ্য আছে, লগতে 150ৰো অধিক ছাত্ৰ ছাত্ৰী আছে। গতিকে 2021 বৰ্ষৰ এইবাৰ নতুনকৈ 2021 বৰ্ষৰ নতুনকৈ মানে পাঠদান আৰম্ভ কৰিব। আজি মানে শুভাৰম্ভ কৰিব। মই অলপ আগতীয়াকৈ আহিলোঁ, গতিকে মানুহ থাকিলে ভিডিঅ' বনাব নোৱাৰিম। গতিকে মই দেখুৱাইছোঁ আমাৰ এই সুন্দৰ নিকেতনখন। গতিকে ৰঙানদী অঞ্চলৰ কোনোবা যদি ছাত্ৰ ছাত্ৰী ইচ্ছুক আমাৰ নিকেতনখনত পঢ়িবলৈ, গতিকে নিকেতন বুলি ক'লে আপোনালোকক বুজাই ক'ব নালাগেই নিকেতন কি বস্তু, নিকেতনে কি শিক্ষা দিয়ে, বৈদ্যিক হওক, শাৰীৰিক হওক, বিভিন্ন ধৰণৰ বিকাশৰ কাৰণে যিটো শিক্ষা দিয়ে আমাৰ স্কুলত দিয়াৰ উপৰিও, ঠিক তেনেদৰে আমাৰ নিকেতনখনত যদি আপোনালোকে আপোনাৰ ছাত্ৰ ছাত্ৰীক পঢ়াব বিচাৰে তেতিয়াহ'লে এডমিশ্যন বৰ্তমান চলি আছে। আপোনালোকে মই ডিছক্ৰিপশ্যনত প্ৰিন্সিপালৰ নাম্বাৰটো দিছোঁ বা মোৰ নাম্বাৰটো দিয়াত হ'ব, কণ্টেক্ট কৰিব। আৰু লোকেল ড্ৰোনছত দিবলৈ বিচাৰিছোঁ। গতিকে ওপৰৰ পৰা ভিউ এনেকুৱা হ'ব আমাৰ নিকেতনখন। এইফালে ফ্ৰণ্টৰ গেট, তাৰপিছত এইখন বিল্ডিং আৰু এইখন, আৰু ওচৰে পাঁজৰে অলপ ঘৰ আছে। PW ৰাস্তাটোৰ একেবাৰে কাষত বুলি ক'ব লাগিব ওপৰৰ পৰা চালে। গতিকে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। দেখুৱাই দিলোঁ ওপৰৰ পৰা চাবলৈ কেনেকুৱা। এইখন আমাৰ সুন্দৰ নিকেতনখন। এই দুখন বিল্ডিং আছে, এইপিনে আমাৰ ওলাই যোৱা ৰাস্তা। Ni
প্ৰাৰ্থনা বৰ্তমান কৰি আছে, আপোনালোকে চাই থাকক। আমাৰ অফিচটো দেখুৱাইছোঁ। আমি জ্ঞান যাত্ৰা কৰিছিলোঁ 2021 চনত তেজপুৰৰ ফটো এইপিনে মই আছোঁ লগত। এনেকৈ অলপ ইমানকৈ নতুন অফিচ, ইমানটো নতুনকৈ এইবছৰ কিবা কৰা হৈছে। বাদ্যযন্ত্ৰ আছে, বিভিন্ন হাৰমনিয়াম আছে, এইপিনে গডৰেজ। ভিডিঅ'টো এতিয়া ইয়াতে থ'ব বিচাৰিছোঁ, গতিকে আপোনালোকে যদি চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়ালৈকে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকন দবাই দিব, লগতে যদি ভাল পাইছে ভিডিঅ'টো তেতিয়া শ্বেয়াৰ কৰি দিব। জয় অসম, জয় ভাৰত মাতা কি জয়।